बहुत बैकट खालामनायजों लोगोसे बिजाथिखौ मोसौ होसोनाय बायदि होसोगोन नाथाय सोरखौ बुंखो आरो मानो बुंखो दसे समनि उनावनो नोंथांमोननो फोरमायलांगोन। जनाय राजाखाना देबिं दैमानि गिसि गानायजों बालिजान गामिनि सुबुंफ्रा खैफोदाव भुगिनो गोनां जादों। आबाद फोथार लामा न' बां गासैबो दासिमाव गोबां दैमानि बिखायाव बुखारजालांदों। धेमाजि जिल्ला जनाय मुखुमानि सिङाव थानाय बालिजान गामिनि खमैबो 500 नखरफोरा अरुणाचल प्रदेशनिफ्राय बोहैबोनाय लडेबिं दैमानि गिसि गानायजों खैफोदाव भुगिनो गोनां जादों। बोसोरफ्रोमबो दैमाजों गिसि गानायाव गोदान लामा लानायखौ नुनो मोन्दों। बुखारलांजादों गोबां सुबुंफोरनि सिमांनि देरा एबा न'फोरा। आबाद फोथार न' बां लामा गोबां बेसेन गोनां बिफां लाइफांफोरा बुखारलांजादों। थांनाय दान मोनसे सिगां जनाय मुखुमानि बिजाथि बुबन पेगुआ बे गिसि गानायखौ नायगिदिंफैनानै बेनि सायाव होबथानाय राहाखौ साननैसो सानथामसोनि उनावनो खामानि मावनाय जागोन होननानै दिनैसिमबो दान मोनसे बारबाय जेबो खामानि मावाखै होननानै थागिबि सुबुंफ्रा सोंखारिदों। जुदि फैबाय थानाय बिसायख'थिनि सिगां दैबाना गिसि गानाय लामा गाज्रि बायदिसिना थासारिखौ फोजोबस्रांनानै होआब्ला बहुत बैकट खालामनायजों लोगोसे जाय बिजाथियानो बहुत नागिरनानै फैगोन मोसौ होसोनाय बायदि होसोगोन होननानै फोरमायो। হয় দুখৰ বিষয় আজি আমাৰ এই জনাই মহকুমাৰ অন্তৰ্গত 3 নম্বৰ ৰাইং বালিজান গাঁৱৰ যি দেবিং নদীয়ে তাণ্ডৱ চলাইছে এইটো আজিৰ কথা নহয়। বহুতবাৰ ইয়াত ভুৱন পেগু ছাৰ আহিছে, জনপ্ৰতিনিধি আহিছে, তেওঁলোকে চাই গৈছে, তেওঁলোকে আশ্বাস দিছে আমাক যে এই কামটো আমি একদম অনতিপলম কৰি দিম, যুদ্ধকালীন হিচাপে কৰি দিম। কিন্তু আজি ক'বতে আজি 1-1.5 মাহ 2 মাহ হ'ল তেওঁলোকৰ সেই কথাভাগে থাকিলে। আৰু এই চক আমি য'ত থিয় হৈ আছে ৰাস্তা আছিলে, ভুৱন ছাৰ আহোঁতে ইয়াত এই ৰাস্তাটো যাব পৰা আছিলে, কিন্তু চক এতিয়া এই ৰাস্তাৰ মাজেদি নৈ বৈ আছে। গতিকে আমি অনুৰোধ কৰিছোঁ এতিয়াও অনুৰোধ কৰিছোঁ আমি যে এই আগন্তুক ইলেকশ্যনৰ আগতে আমাৰ কামটো কৰি দিয়ক, 1-1.5 মাহৰ ভিতৰত আমাৰ কামটো কৰি দিয়ক। এই আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি অনুৰোধ কৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি অনুৰোধ কৰিছোঁ, যুদ্ধকালীন হিচাপে আমাৰ কামটো কৰি দিয়ক। নহ'লে আমি আগন্তুক ভোট বৰ্জন কৰিবলৈ আমি কুণ্ঠবোধ নকৰোঁ আৰু পহু খেদা দিম। আমি অতিষ্ঠ হৈ গৈছোঁ, প্ৰায় জীয়াই থাকে বা আমি সংগ্ৰাম কৰিছোঁ, অতিষ্ঠ হৈ গৈছে, ইয়াৰ ৰাইজে অতিষ্ঠ হৈ গৈছে আৰু সহ্য কৰিবলৈ নাই। গতিকে আমাৰ অৱস্থা এনেকুৱা, পানীত হাত নচৰা অৱস্থা হ'ল। আছে গৰু নেবাই ভাল, থকাতকৈ নথকাই ভাল। এনেকুৱা বেয়াগুম চৰকাৰ থকাতকৈ নথকা ভাল। গতিকে যদি প্ৰতিনিধি আহে ইলেকশ্যন ভোট বিচাৰিবলৈ, তেতিয়া আমি ভোট বৰ্জন কৰিম, তাতকৈ তেওঁক পহু খেদা দিম। এইটো নিশ্চয় আমাৰ মহিলা চানে আমাৰ পুৰুষ মহিলা সকলোৱে মিলি পিনি এই আমাৰ প্ৰতিবদ্ধ হৈছে যে পহু খেদা দিম বুলি। যদি আমাক কামটো নকৰে, যদি ভোট লাগে আমাক কামটো কৰি দিব লাগে। বহুতবাৰ আমি কাকতে মেহনত কৰি আমি অতিষ্ঠ হৈ গৈছোঁ। এতিয়া আমাৰ উপায় নাই আৰু ভালকৈ অনুৰোধ কৰি তেওঁলোকে কাণ সাৰ নিদিয়ে। গতিকে এতিয়া আৰু অনুৰোধ কৰিবলৈ নাই। আমি লাষ্ট আমাৰ মুভমেণ্টত এইটোৱে আমি কৰিছোঁ যে ভোট বৰ্জন কৰিম আৰু প্ৰতিনিধিবিলাক যোনে আহিব পহু খেদা দিম আমি কৈছোঁ। আহক না, সন্মান থকা মানুহে আমাক ভোট বিচাৰি নাহিব। যেতিয়া আমাৰ কামটো নকৰে তেওঁলোকে ভোট বিচাৰি আহিলেও কাম নাই, পহু খেদা খাব। ইমানে কৈ মোৰ আমি বালিজানবাসী এই নদী গড়খানিয়াই আমাক আজি ঘৰ দুৱাৰ ৰাস্তা ঘাট চব লৈ গৈছে। আমাৰ আজি বহুত মাটি আৰু ঘৰ বাৰী চব বগাই লৈ গৈছে। ল'ৰা ছোৱালী যোৱা ৰাস্তা ঘাট নাই, স্কুল কেনেকৈ লৈ যাব, আমি স্কুল যাবলৈ ৰাস্তাই নাই আজি। আৰু বেমাৰ হ'লে ল'ৰা ছোৱালী বেমাৰ হ'লে, মা দেউতা বেমাৰী হ'লে আমি যোৱা ৰাস্তাই নাই। আমি বুকুত লৈ কিনে হ'লেও কিবা পানীত ভিজি লৈ যাব লগীয়া অৱস্থা হৈছে। গাড়ী আহিব সুবিধা নাই, অহা সুবিধা নাই, চাইকেল একো লৈ যোৱা সুবিধাই নাই, খোজকাঢ়ি যাব সুবিধা নাই, চব নদীয়ে ৰাস্তা ঘাট লৈ গৈছে। আমাক ভুৱন পেগু এইটো মন্ত্ৰীটো আহি কিনে ইয়াতে চাই কিনে গৈছে। আমাক অনুৰোধ কৰিছিল, আমাক কৈছিল যে 1 মাহৰ ভিতৰতে আমি এইটো JCB আনি কিনে কিবা এইটো নদীৰ বান্ধটো বান্ধি কিনে আপোনালোকক সহায় কৰিম এনেকৈ কৈছে। কিয় আমাক মিছা কৈছে? আজিলৈকে এটা JCBও অহা নাই, এটা বান্ধো বান্ধি দিয়া নাই। সি ছাৰ কৈ যোৱাৰ লগে লগে 2টা ঘৰটো আমাৰ বগাই লৈ গৈছে। আমাৰ ল'ৰা ছোৱালী পঢ়াব, ইমান সৰু ল'ৰা ছোৱালী লৈ আমি ক'ত যাম? ৰাস্তা ঘাট একো নাই, ঘৰ নাই, আমি ক'ত যাম, কি কৰিম? কোনে আমাক পইচা দিব? কোনে আমাক ঘৰ সাজিবলৈ পইচা দিব? ল'ৰা ছোৱালী পঢ়াবলৈ ক'ত লৈ কিনে আমি পুহিম? আজি একো নাই, আমাক মৰিম নে বাচিম নিচিনা হৈ আছে। আমি সদায় বছৰে ভোট দিম। আমি চব মহিলা ল'ৰা ছোৱালী লৈ কিনে সবেই মিলি কিনে গোট হৈ কিনে ভোট দিম। আপোনালোকক সহায় কৰি ইমান জিতাই কিনে আমাৰ কিবা সুবিধা হ'ব নেকি? ৰাস্তা ঘাট নদীটো সুবিধা হ'ব নেকি বুলি
ভাবি কিনে আপোনালোকক ভোট চোট দিম আৰু আমাৰতো কি গতি হৈ গ'ল ভোট দিয়েও নিদিয়ে এনেকৈ একে হৈ গ'ল আমাৰ বিদেশী নিচিনা হৈ গ'ল আমিতো ৰাস্তা ঘাটো নাই ঘৰো বহিবলৈ নাই চব বগাই লৈ গৈছে কি কৰিম এতিয়া আমি আপুনি ভোটৰ আগতে আমাৰ কিবা এইটো নদীৰ ব্যৱস্থা কৰি নিদিলে বান্ধ নিদিলে ৰাস্তা ঘাট বনাই নিদিলে আমি ভোট নিদিম যোনে ভোট বিচাৰিবলৈ আমাৰ গাঁৱত আহিব ইয়াক আমি বেলেগ একশ্যন ল'ম আমি মহিলাসন গোট হৈ কিনে আমি ভোটে নিদিম ভোটৰ আগতে কিবা আমাৰ এইটো ব্যৱস্থাটো কৰি দিব লাগে चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसटि क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसटि क्लिनिकआ चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसटि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे एसटि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि ECG सिबिथायनि खाबुफोरखौ बे एसटि क्लिनिकआव मोनजोबगोन जुदि एसटि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन